এয়া কি হৈছে? মা ভয় লাগিছে কি হৈ গ'ল এইবোৰ নাই একো নাই হোৱা ভয় নাখাবি তই এনে কাৰেণ্টটো গৈছে আকৌ ঘৰ কেলে কাৰেণ্ট নাযায় তেনেকৈ ইয়াতো কাৰেণ্ট গৈছে ভয় নাখাবি তই আপোনালোকে ভয় নাখাব নিজৰ নিজৰ ঠাইত বহি থাকক উঠি নাহিব আপোনালোকে জোনালী চোৱা এইবোৰ কি হৈছে বাহিৰ গোটেইখন অন্ধকাৰ হৈ গ'ল সঁচাকৈ দেই সেই হৰি বিষ্ণু এইবোৰ কি হৈছে বাৰু অন্ধকাৰ কেলৈ হৈ গ'ল প্লেনত আজিলৈকে মই এনেকুৱা পোৱা নাই ক'ত বা পালোগে কোনোবা ঠাই পালোগে কি ঠিক মোৰ যে ভয়হে লাগিছে এতিয়া তহঁতক মোৰ পৰা কোনো বচাব নোৱাৰে তহঁতি মোৰ পেটত আছ পেটত তহঁতি কোনো মোৰ পৰা বাচি যাব নোৱাৰ ভুতুনিজনীয়ে উৰাজাহাজখন মুখত ভৰাই গিলি পেলায় আৰু গোটেই উৰাজাহাজৰ মানুহখিনি তাইৰ পেটত সোমাই থাকে আৰু তাই গৈ পিনি এডোখৰ নদী কাষৰীয়া ঠাইত গৈ নদীৰ কিনাৰত গৈ শুই পৰেগৈ তাই মোহিত আৰু তাৰ লগৰবোৰ যেতিয়া ভুতুনিজনীৰ পেটৰ পৰা ওলাই আহে ভুতুনিজনীক দেখি গোটেইকেইটাই থৰথৰকৈ কঁপিবলৈ ধৰে ভুতুনিজনী বহুত বেছি টোপনিত আছে সেইবাবে তাই গম নাপায় যে তাহাঁতি পেটৰ ভিতৰৰ পৰা ওলাই আহিল এই ভুতুনিজনী মৰাটো ইমান সম্ভৱ হয় জানো এইজনী ইমান মস্ত ডাঙৰ আমিচোন তাইৰ আগত তেনেই নগণ্য সেইবুলি আমি এনেকৈ চাই থাকিলে নহ'বতো কিবা এটাতো কৰিবই লাগিব নিজৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে আমি যিকোনো কৰিবলৈ সাজু আছোঁ এইক নমৰাকৈ আমি ইয়াৰ পৰা বাচি যাব নোৱাৰোঁ এইক আমি মাৰিবই লাগিব কেলৈ নোৱাৰিম আমি মাৰিবলৈ আমি প্লেনিং বনাবই লাগিব তাকে আমি কৰোঁৱেই যেনিবা কি কৰিমনো কিবা এটাতো উপায় লাগিব ন কি কৰোঁ ৰ'বা মই এতিয়া চাই আহিছোঁ মানুহবোৰক ভুতুনিজনীৰ পৰা উদ্ধাৰ কৰিবলৈ গগনে ইফালে সিফালে কিবা বিচাৰিবলৈ ওলাই যায় কিন্তু গগনে ইফালে সিফালে বিচৰাৰ পিছত একো বস্তু তাত বিচাৰি নাপায় কাৰণ সেইডোখৰ জেগা নদী কাষৰীয়া ঠাই আছিল তেখেতে সেইফালে কি বিচাৰি ফুৰিছে হয় ইয়াতনো কি পাব তাকেহে ইয়াত কোনো চৰাই চিৰিকটিৰ মাত কোনো জীৱ জন্তুৰ মাতৰ পৰা আদি কৰি একো বস্তুৰে ইয়াত পাব নাই চব চাগে ভুতুনিজনীয়ে খাই শেষ কৰি পেলালে এই ভুতুনিজনীক দেখাৰ পৰা মোৰ বুকুখন অথনি পৰা ঢাপ ঢপাই আছে কি যে হ'ব আমাৰ নহয় আমি চব নিগমেই মৰিম আজি তোমালোকে ইয়াত ৰখি আছা যে কিবা উপায় বিচাৰি পাইছা নেকি তোমালোকে মই এটা উপায় বিচাৰি পাইছোঁ কওঁ নেকি তোমালোকক নাই নাই একো উপায়ে বিচাৰি পোৱা নাই এই ভুতুনিজনীক দেখাৰ পৰা মানে মগজটো কাম নিদিয়া হৈছে আপুনি কওকচোন কি উপায় বিচাৰি পাইছে কেইদিনমান আমি এই ভুতুনিজনীৰ পৰা লুকাই থাকি ইয়াতে এখন ডাঙৰ নাও তৈয়াৰ কৰিব লাগিব যাতে আমি গোটেইখিনি মানুহ তাত উঠিব পাৰোঁ তাৰপিছত আমি সকলোৱে মিলি সেই নাওখনত আমি ঘৰলৈ যাব পাৰিম তোমালোকে কি কোৱা মোৰ কথাত সন্মত হয়নে আৰুতো বেলেগ উপায় নাই ভালেই হৈছে দিয়া মই এজন কাঠমিস্ত্ৰী হয় মই এখন ভাল নাও তৈয়াৰ কৰাত তোমালোকক সহায় কৰিম ভালদৰে আমি সকলোৱে মিলি এখন নাও তৈয়াৰ কৰোঁ ইয়াতে এই ভুতুনিজনীৰ পৰা লুকাই থাকি যাতে তাই আমাক নেদেখে আৰু গম নাপায় যাতে আমি ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰিছোঁ বুলি হে প্ৰভু আমাক সহায় কৰিবা গোটেইকেইটাই লগ লাগি একেলগতে নাওখন বনাবলৈ আৰম্ভ কৰে দিনে ৰাতিয়ে কষ্ট কৰি গোটেইকেইটাৰ নাওখন সাজু কৰি উলিয়ায় তোমালোক দুয়োজনে কাম এটা কৰা তোমালোক দুয়োজনে লগ লাগি এই নাওখন সাগৰলৈ লৈ যোৱা আৰু নাওখনত সাঁকো এখন লৈ পিনি বহি থাকা মই আমাৰ লগৰখিনিক লৈ আনোগৈ মই ভুতুনিজনীৰ মুখৰ ভিতৰত আকৌ সোমাই যাওঁ আৰু মানুহখিনিক উদ্ধাৰ কৰি বাহিৰলৈ উলিয়াই দিলোঁ তোমালোকে ৰেডি হৈ থকা নাওখন নদীত লৈ আমি যেতিয়া গোটেইখিনিয়ে ভুতুনিজনীৰ মুখৰ পৰা বাহিৰলৈ ওলাই আহিম তেতিয়া তোমালোক দুয়োজনে লগ লাগি ভুতুনিজনীক সাৰপুৱাই দিবা আৰু যাতে তাই আমাক দেখি পিনি নদীখনৰ মাজলৈ সোমাই যায় কিবা এটা কৰি হ'লেও যদি তোমালোক দুয়োজনে ভুতুনিজনীক সাগৰৰ মাজলৈ যদি লৈ যাব পৰা নহয় তেতিয়া সেই ভুতুনিজনীক আমি মাৰিব পাৰিম এই ভুতুনিজনীয়ে পানীলৈ ভয় কৰে এই ভুতুনিজনীক দেখিয়ে তোমালোকে গম পাইছা হয়তো তাই পানীৰ কাষলৈ যোৱা নাই এদিনো পাৰিবা নহয় তোমালোকে পাৰিম কিন্তু তই সাৱধানে যা সোনকালে ওলাই আগে গোটেইখিনি তাৰপিছত আমি গোটেইখিনি লগ লাগি ঘৰলৈ পোনাম এই ভুতুনিজনী আজি খতম শেষ কৰি দিম আজি তাইক মই সোনকালে যোৱা তুমি এই বুলি কৈ মহিমে ভুতুনিজনীৰ মুখৰ ফালে যায় আৰু মুখৰ ভিতৰত সোমাই পিনি আকৌ প্লেনখনৰ ওচৰ পায়গৈ
প্লেনখনৰ মানুহবোৰ সেই সময়ত শুই আছিল। মহিমে সেই সময়তে প্লেনখনৰ ভিতৰলৈ সোমাই আহে। উঠা উঠা, তোমালোকৰ বাবে এটা ভাল খবৰ আছে। কি ভাল খবৰনো? ভুতুনিজনী কেনেবাকে মৰিল নি? সঁচা নি? ভুতুনিজনী মৰিল? খবৰটো অলপ তেনেকুৱা ধৰণে, কিন্তু মৰা নাই ভুতুনিজনী। আমি এটা প্লেন বিচাৰি পাইছো। মই গম পাইছিলোঁ তোমালোকে যে কৰিব পাৰিবা বুলি। তোমালোক সকলোৱে মোৰ কথা ভালদৰে শুনিবা হা। এটা কথাও নাপাহৰিবা। অলপ যদি খেলি মেলি কৰিবলৈ হয় নহয়, ভুতুনিজনী আমাক খাই শেষ কৰি পেলাব। মোৰ লগত তোমালোক সকলোৱে ব'লা বাহিৰলৈ, আৰু বাহিৰত এখন নাও আমি তৈয়াৰ কৰিছোঁ। সেই নাওখনত তোমালোক সকলোৱে জল্দি জল্দি কৰি পিনি উঠিবাগে। অলপো লাহে ধীৰে নকৰিবা, সোনকালে গৈ উঠিবাগে। আৰু এই সৰু ল'ৰা ছোৱালীবোৰক আপোনালোকে কোলাত লৈ লওক, যাতে তাহাঁতি নিচিঞৰে নেমেলে, তাহাঁতি মনে মনে লৈ যাব আপোনালোকে। অঁ ঠিক আছে, আপুনি চিন্তা কৰিব নালাগে, মই পূৰা সাৱধানে লৈ যাম। কোনোৱে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আমি ইমানগাল মানুহ আছোঁ, আমি সাহসেৰে যুদ্ধ কৰিম। আমি জিকিমেই। ব'লা এতিয়া মোৰ পিছে পিছে ব'লা। গোটেইখিনি মানুহেই লগ লাগি মহিমাৰ পিছে পিছে যাবলৈ ধৰে। ট্ৰেইনৰ ভিতৰত থকা গোটেই মানুহখিনিয়ে আহি নাওখনত আহি বহেহি, আৰু তাৰপিছত মহিমে শিকোৱাৰ দৰে গোটেই মানুহখিনিয়ে ভুতুনিজনীক জোকাৰিবলৈ ধৰে আৰু চিঞৰিবলৈ ধৰে। ভুতুনি আহ, আমি ইয়াত পলালো চা। ভুতুনি এনেকৈ গোটেই নাৱত উঠি থকা মানুহখিনি ভুতুনিজনীক জোকাৰিবলৈ ধৰে, আৰু ভুতুনিজনীৰ বহুত খং উঠে। মানুহবোৰৰ চিঞৰ বাখৰ শুনি ভুতুনিজনী শোৱাৰ পৰা সাৰ পায় আৰু খঙত উঠি আহে। ভুতুনিজনী ইমানেই বেছি খং উঠে যে তাই অলপো নভবা নিচিন্তাকৈ তাহাঁতৰ পিছে পিছে নাওখনৰ ফালে আগবাঢ়িবলৈ ধৰে। আৰু ভুতুনিজনী এই কথা পাহৰি যায় যে তাই পানীত যাব নোৱাৰে। তাই পানীত গ'লে যে তাইৰ মৃত্যু হ'ব, আৰু তাই যে কাহানি উৰিব নোৱাৰিব, সেইটো কথা তাই নভবা নিচিন্তা কৰি তাই নাওখনৰ পিছে পিছে দৌৰি দৌৰি যাবলৈ ধৰে। ভুতুনিজনীয়ে নদীখনৰ মাজভাগ পাওঁতেই তাই ডুবিবলৈ ধৰে। তাই যে সাঁতুৰিবলৈ জনা নাছিল, তাই এই কথা পাহৰি যায় আৰু তাই ডুবি মৰি থাকে। ভুতুনিজনী ডুবি মৰি যোৱা দৃশ্য দেখি গোটেই নাওখনৰ মানুহে বহুত ভাল পায় আৰু আনন্দত ঘৰলৈ উভতে।